নমস্কাৰ আজি মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। ভিডিঅ'টো তেনেকুৱা বিশেষ একো নাই, এনেই আৰু চিম্পুল। আৰু এতিয়া ৰাতিপুৱা হৈ আছে, ৰাতিপুৱা এতিয়া 9টামান বাজিছে আৰু আমাৰ ফালে ৰ'দেই ওলোৱা নাই এতিয়ালৈকে। ঠাণ্ডা দিন, গাও ধুলোঁ, এয়া চুলিও শুকালে, মূৰ ধুই আৰু চুৱেটাৰো পিন্ধি লৈছোঁ। আৰু আজি এনেই এবাৰ আহিলোঁ আপোনালোকৰ ওচৰলৈ, কিনো দেখুৱাম আৰু। এইফালে দেখিছে, এয়া আমাৰ মিষ্টাৰ, এয়া খুতৰীয়া শাক ছিঙি আছে। আৰু আমাৰ ইয়াত বহুত খুতৰীয়া শাক হয়, আমাৰ মানে এয়া বাৰীখনত মানে হয় খুতৰীয়া শাক, আৰু এয়া ছিঙি আছে আৰু বহুত হৈছে। আপোনালোকে খাই ভাল পায়নে খুতৰীয়া শাক? আৰু আমাৰ বাৰীত কি আছে অকণমান দেখুৱাম। একো নাই বিশেষ তেনেকুৱা, তথাপিও মোৰ মানুহজনে কষ্ট কৰি ৰুইছে, সেইকাৰণে অকণমান দেখুৱাম। ব'লক তেন্তে চাওঁ। আপোনালোকক আৰু এটা বস্তু মই দেখুৱাই নাই, এয়া হৈছে আমাৰ ছাগলী। এইটো ছাগলী ফালে এইটো এটা আছে আৰু এইটো এটা আছে। এয়া আমাৰ দুটা ছাগলী। আৰু এইকেইটা কিহৰ কাৰণে ৰখা হৈছে গম পাইছে নাই? এইকেইটা হৈছে মোৰ দেৱৰৰ, অৰ্থাৎ মানে ভাইটিৰ বিয়া আছে আমাৰ, বিয়াৰ কাৰণে ৰখা হৈছে। আৰু এই দুটাইনো ক'ত হ'ব, আৰু লাগিব, তথাপিও ঘৰৰ মানে আমাৰ এই দুটা ছাগলী, আৰু সেইকাৰণে ৰখা হৈছে। এয়া এই দুটা ছাগলী বিয়াৰ কাৰণে ৰখা হৈছে। আৰু বিয়াও আহি পাইছে, আপোনালোকক মই বিয়াখনো দেখাম, যদি পাৰোঁগৈ চেষ্টা কৰিম দেখাবলৈ, তেতিয়ালৈ আপোনালোকে চাই থাকিব। আৰু ছাগলীকেইটা একদম কি ধুনীয়াকৈ পাত খাই আছে। ইহঁতৰ বেছি দিন নাই আৰু, এয়া মৰমো কৰি দিয়ে, মাজে মাজে ভালো পায় ছাগলীকেইটা। আৰু বদমাছো বহুত দেই, একদম মানে বহুত জোৰ আছে ছাগলীকেইটা। দেখিছে কেনেকুৱা কৰে। এয়া হৈছে আমাৰ আলু খেতি। এয়া এফালেও আছে আলু, এয়া পূৰা এইখিনিৰ পৰা সেই তালৈকে সম্পূৰ্ণ আলু আছে। ইফালেও আছে, আৰু এইফালে আছে এয়া ফুলকবি, বন্ধাকবি, আৰু এয়া ফুলকবি গছ। এয়া মানে কি ফুলকবি লগা নাই, লাগিব আৰু। এয়া গছবিলাক ডাঙৰ হৈছে। এয়া আপোনালোকক লাগিলেও দেখুৱাম, এইবিলাক ফুলকবি গছ। আৰু এইফালে আছে আৰু এয়া বন্ধাকবি, এয়া পাণ খোৱা নাই, হ'ব আৰু লাহে লাহে। এয়া ফুলকবি, বন্ধাকবি, ওলকবি একেলগে ৰোৱা আছে। এয়া হৈছে লাই শাক। এয়া আমি একচুৱেলি লাই শাকখিনি বহুত খোৱাও হ'ল, সেইকাৰণে অকণমানহে দেখি পালে। তাৰপিছত এইফালে আছে ফ্ৰেঞ্চবিন। তাৰপিছত এইফালে আছে এয়া পালেং শাক, পালেং শাক। আৰু এইফালে আছে এয়া পিঁয়াজ, পিঁয়াজ। আৰু এইফালে এয়া ধনিয়া, আলু পিটিকাৰ লগত টেষ্টি আৰু। লাগে যদি লৈ যাব, আপোনালোকো আহিব কেতিয়াবা ধনিয়া পাত খাবলৈ। আৰু এয়া গাজৰ, এয়া মানে গাজৰ, এয়া সৰু সৰু হৈ আছে, এতিয়া বৰ্তমান মানে গজিছে আৰু ডাঙৰ হ'ব। আৰু আমাৰ ইয়াত ধুনীয়া হয়, গাজৰ চাজৰ ডাঙৰ ডাঙৰে হয়। এইবিলাক গাজৰ, সেইটো দূৰৰ পৰা অকণমান ভালকৈ দেখি পোৱা নাই, তথাপিও আছে ইয়াত বহুতে আছে। এয়া এইটো লাই, এইটো কেঁচাই খোৱা লাই, চালাড কৰি খোৱা। এয়া আৰু আগতে যোনটো দেখিলোঁ সেইটো চব্জি বনাই খোৱা। আৰু এইফালে আছে এয়া হৈছে লফা শাক। এয়া সৰু সৰু হৈ আছে, এয়া মানে গজিছে আৰু লাহে লাহে। এয়া লফা, পূৰা লফা আছে এইফালে। আৰু এইফালে আছে এয়া আমাৰ ৰঙালাও। এয়া আলু উঠোৱাৰ পিছতে হ'ব, আলু উঠোৱাৰ পিছতে হ'ব। এয়া মানে এতিয়া দিছে, আৰু যেতিয়া আলু মানে খান্দিব সময় হ'ব, তেতিয়া মানে ডাঙৰ হ'ব আৰু তেতিয়াই লাগিব। আৰু ইয়াতে আলুৰ মাজে মাজে বহুতখিনি দিয়া আছে, আপোনালোকৰ হয়তো দূৰত দূৰত দিয়া আছে, দেখাব নোৱাৰি, তথাপিও আছে বহুতখিনি আছে। মই বৰ্তমান এই এজোপাকে দেখাই দিছোঁ। আৰু এইফালে আছে এয়া পানীলাও, এয়া গুটি দিয়া হৈছে, গজিছে। আৰু এইফালে এয়া ধুনীয়াকৈ উঠি যাবৰ কাৰণে এইখন জখলা দিয়া হৈছে, মানে চাং এখন পাতি দিয়া আছে। এইখন ইয়াতে ধুনীয়াকৈ বনাই দিয়া হৈছে বাঁহেদি, আৰু ইয়াতে লাগিব পানীলাও। এতিয়া কেতিয়া লাগে আৰু, তো গজিছে, লাহে লাহে ডাঙৰ হ'বগৈ। আৰু এয়া হৈছে বেঙেনা, বেঙেনা ৰোৱা হৈছে। সেয়া ৰোৱা হৈছে এইবিলাক, ইয়াতে ধেৰ বেঙেনা ৰোৱা হৈছে।
এইফালে আছে জলকীয়া, এয়া জলকীয়া আছে আৰু এইফালৰ পৰা ইয়াত আছে, সেই তাত আছে, সেই তাত আছে। এইফালে মানে জলকীয়া আৰু বেঙেনা এয়া তাৰে খেতি হৈছে এয়া। আৰু এয়া হৈছে মূলা। মূলা এইটো মানে তলত মানে ডাঙৰ ডাঙৰ হৈছে আৰু এয়া মূলা শাক এইখিনিও খাব পাৰে। আৰু মূলা এটা আপোনাক মই মানে নুঠাওঁ বাৰু, তথাপি অকণমান দেখুৱাই দিম। এয়া মূলা হৈছে এয়া। এতিয়া সৰু সৰু হৈ আছে, এতিয়া ডাঙৰ হ'ব আৰু কেইদিনমানৰ পিছত। আৰু আলুৰ মাজতো দিয়া আছে মূলা বগা বগা, সেয়াও ডাঙৰ ডাঙৰেই হয়। আৰু এয়া আমাৰ হৈছে মূলা শাক এয়া। আৰু ইফালে আছে আকৌ এয়া লাই, ওচৰত গৈ দেখাই দিম। এয়া হৈছে লাই এয়া। আৰু এইফালে আছে এয়া বিলাহী গছ এয়া। সিফালেও আছে, সেইটো চাইডত আছে বিলাহী, সেইখিনি বিলাহী হয় এয়া। ইফালে এইটো চাইডত আছে, ইফালে আছে। তাৰপিছতে আৰু ইয়াত দিছে, ইয়াত গুটি দিয়া হৈছে, বাবৰি শাক বুলি কয় এয়া মানে গজা নাই আৰু ভালকৈ, তথাপিও মানে দিয়া হৈছে নতুনকৈ। আৰু আগতো বহুতবাৰ দিছিলে, গজা নাই, এইবাৰ অকণ অকণ গজিছে এয়া। আৰু সেইকণতে অকণমান পাণ মছলা দিয়া হৈছে এয়া, চব গুটি এয়া গজিছে এয়া গজিছে এয়া অকণ অকণ পাণ মছলা গুটি দিয়া হৈছে। আৰু আপোনালোকক মই লাগিলে নিশ্চয় দেখাম। আৰু মই যে কৈছোঁ ন আপোনালোকক, আলুৰ মাজত আছে বুলি মূলা এয়া। আৰু একদম বহুত ডাঙৰ ডাঙৰ হয় এই মূলাটো, পূৰা দীঘল দীঘল আৰু বগা বগা, একদম ডাঙৰ ডাঙৰ হয়। ইয়াৰ আলুৰ মাজে মাজে বহুতখিনি লগোৱা আছে, বহুত আছে এয়া। আৰু সেই যে ঘৰখন দেখিছে, সেই ঘৰখন, এইখন হৈছে আমাৰ হেৰি কি কয় এইটো, মানে মুৰ্গীৰ ফাৰ্ম, মানে লোকেল মুৰ্গী। এই লোকেল মুৰ্গী ৰাখে, আৰু আছে ইয়াত বহুতখিনি লোকেল মুৰ্গী এইফালে। আৰু এইফালে আমাৰ পৰা সম্পূৰ্ণ এইখন, ইফালৰ পৰা এয়া পূৰা আমাৰ সম্পূৰ্ণ এইখন বাৰী। আৰু এই মানুহজনে ধুনীয়াকৈ কষ্ট কৰি পেলাই এইবিলাক খেতি কৰিছে। আৰু বোলে কষ্টৰ ফল সদায় মিঠা হয়, সেইকাৰণে আমিও চাওঁ। আৰু আগতেও বাৰু কৰিছে, আৰু এতিয়া ইমান ধুনীয়াকৈ কৰিছে, লাগিব লাগে, ভাল লাগিব। কষ্ট কৰিলে মানে খোৱাতকৈ দেখিবলৈ বিশেষকৈ বেছি ভাল লাগে। আৰু আমাৰ মানুহজনে মানে কামতকৈ বিশেষকৈ বেছিকৈ লাগি থাকে বাৰীখনত, সেইকাৰণে ভাল লাগে। আৰু আপোনালোককো দেখাই দিছোঁ, চাই দিয়া এইফালে এখন সেয়া দেখিছে। আপোনালোকক আশীৰ্বাদ কৰি থাকিব, এনেকৈ ধুনীয়া ধুনীয়া খেতি কৰি থাকিবলৈ, আমিও খাব পাম, আপোনালোককো দেখুৱাব পাৰিম ন। আৰু মই এইফালে আপোনালোকক লৈ যাম, আমাৰ ইফালে একদম পিকনিক গাড়ী গৈ আছে ধুনীয়া ধুনীয়া, সেইখিনিও অকণমান দেখুৱাম, ব'লক চাই লওঁগৈ। আৰু এইখনে হৈছে আমাৰ জৰাশৰ নদী এয়া। এইফালে হৈছে আমাৰ জৰাশৰ নদী এইখন। আৰু সেই যে আপোনালোকে দলংখন দেখিছে, সেই ৰাস্তাটো দেখিছে, একচুৱেলি সেই ৰাস্তাটোৰে আমাৰ এইফালে নামেৰি আৰু ভালুকপুং এইফালে পিকনিক যোৱা হয়। এয়া আপোনালোকক দেখুৱাই দিছোঁ। এয়া কিন্তু আমাৰ ঘৰৰ পিছফালেহে দেই, মানে বাৰীখনৰ পিছফালে। আমি সেয়া আপোনালোকে দেখিছে, এইফালে যোৱা হয়। মই একচুৱেলি অকণমান দূৰৰ পৰা দেখুৱাইছোঁ, কাৰণ ইমান ওচৰতো যাব নোৱাৰোঁ, ইফালে পাৰো হৈ যাব নোৱাৰে, এইফালে জেওৰা দিয়া আছে। আৰু সেয়া গাড়ীবিলাক গৈ আছে, আৰু ৰাতিপুৱাৰে পৰা পিকনিক পূৰা আৰম্ভ হৈছে, আৰু কুঁৱলীও পৰি আছে। এয়া ভালুকপুং ৰোড, সেইটো এইফালে দিয়ে যায় ভালুকপুং, ইফালেদি গ'লে নামেৰিও চাব পাৰিব, একদম মানে ধুনীয়া। আপোনালোকে কেতিয়াবা আহিব মন গ'লে আহিবচোন, ইফালে পিকনিক খাবলৈ বৰ ধুনীয়া হয়। আৰু সেইবোৰ পিকনিকৰ গাড়ীবোৰ গৈ আছে সেয়া। আৰু মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব, আৰু ভাল লাগিলে লাইক এটা কৰি দিব। আৰু আমাৰ খেতিখিনি চাই কেনেকুৱা লাগিলে সেইটোও জনাব সেয়া। আৰু ভাল লাগিলে লাইক এটাও কৰি দিব, ছাবস্ক্ৰাইবো কৰি দিব চেনেল।